নিৰ্বাচন ইউপিপিএলৰ বিটিচি অঞ্চলত যিকেইটা বিধানসভা সিট আছে সেই গোটেইকেইটা বিধানসভা সিটতে ইউপিপিএল আৰু বিজেপি দলে যৌথভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব। ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা নিৰ্বাচন ঘোষণা কৰাৰ লগে লগে আমি সিট শ্বেয়াৰিং প্ৰকাশ কৰিম। কিন্তু ইউপিপিএল আৰু বিজেপি একেলগে নিৰ্বাচনত যোৱাটো 100% কনফাৰ্ম। ইউপিপিএল দলৰ নেতৃত্বত বিজেপিয়ে বিটিচিত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিব। বন্ধু দল তাত এজেণ্ট কিয় লাগে? গোটেইবিলাকেতো মোৰ বন্ধু, মোৰ লগতে বহি থাকে দেখোন চব। এজিপিটোতো আমাৰ বন্ধু দল, এজিপিত মোৰ আৰু এজেণ্ট কিয় লাগে? পটুল বৰা, কেশৱ মহন্ত আমিতো দিনে ৰাতি একেলগে বহিয়ে থাকোঁ দেখোন। এজিপিয়েতো ভাল চিট পাব, এজিপিটো সন্তুষ্ট শান্তিত আছে না, এজিপি একদম ফূৰ্তিত আছে। কিবা চিন্তা কৰিছে নেকি? আৰু BPFক আমি চেঞ্জ কৰা নাই, আজিও BPF মন্ত্ৰী হৈ আছে। আমি যি 5 বছৰৰ প্ৰতিশ্ৰুতি দিছিলোঁ আমি এক বিন্দু হিলা নাই, নহ'লে আজিওতো 3জন মন্ত্ৰী আছে। গৌৰৱ গগৈ কি ক'ব, তেওঁলোকে যিটো ধৰণৰ মেচিউৰিটি লাগে সময় লাগিব, তেতিয়া বুজি পাব। আৰে গৌৰৱ গগৈ এজিপিত মোৰ এজেণ্ট থকা কথাটো যদি কয় সেইটোতো পূৰা ইমেচিউৰিটিৰ কথা না। য'ত প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী আমি চবেই একেলগে মোৰ ঘৰতে ৰাতি 2-3টালৈকে বহি থাকে, তাত আৰু এজেণ্ট কিয় থাকিব লাগে? সেইটো এটা ইমেচিউৰ্ড কথা নহ'ল জানো? ক'ত বা বৃদ্ধি পাইছে মইতো দেখা নাই। মোক 2-এটা ভিডিঅ' দেখাওক না জনপ্ৰিয়তা। মইতো যিবিলাক ভিডিঅ' দেখা পাই আছোঁ তাত ক'ত এটা মোক ভিডিঅ' দেখাওক য'ত একেলগে 10,000 মানুহ কোনোবাই দেখাব পাব। গৰৈমাৰীত হৈছে সেইটো বেলেগ কথা, যমুনামুখত হৈছে বেলেগ কথা, কিন্তু মোক একেলগে 10,000 মানুহ গোট কৰা এটা ভিডিঅ' দেখাওক আপোনালোকে। চবেই ক্ৰীম দৈ তাতেই গৈ আছে এইকেইদিন। যিমানে ইলেকশ্যন খেলিছে সকলোৱে আপোনালোকে যদি চাই সকলোৱে মছজিদলৈকে দৌৰি আছে, মন্দিৰ পাহৰি আছে বৰ্তমান। চাওক, মই ক'লোঁ না সৰু ল'ৰাৰ কাৰণে এনেকুৱা কথা কৈ আছে। 3জন গগৈ একলগ হ'ল, বাকী যে হাজাৰ হাজাৰ গগৈ আমাৰ লগত থাকি গ'ল, হয় নহয়? গগৈটো অসমত কিমান আছে? 1 লাখ গগৈ। তেওঁলোক 3জন হ'ল, বাকীটো আমাৰ লগত থাকি গ'ল নহয়। গতিকে বাকীবিলাকতো মেইন প্ৰয়োজন। ডাঙৰ ল'ৰাৰটো কোনো মইতো শুনা নাই গৌৰৱ গগৈ কি কৈছে কি কোৱা নাই, কিন্তু আপোনালোকে তেওঁৰ নামত যিবিলাক প্ৰশ্ন কৰি আছে তাৰ পৰাতো কোনো ট্ৰেকশ্যন নাই, তাৰ পৰাতো উত্তৰ দিবই মন যোৱা কথা কোৱা নাই। এটা মোৰ বিশ্বাস যে আপোনালোকেহে তেওঁৰ কিবা কথা নুশুনা বা নুবুজাকৈ কৈ আছে, কাৰণ কথাখিনি শুনিলে মোৰ এনেকুৱা নালাগে যে এজন MP এনেকুৱা কথা ক'ব পাৰে বুলি। গোটেইকেইটা আৰু কি চুক্তি দিৱস আজি পালন কৰা হ'ল, কিন্তু আজিও পৰ্যন্ত চৰকাৰীভাৱে কিন্তু চুক্তি BTC বুলিয়েই আছে, চৰকাৰীভাৱে কাৰ্যকৰী হোৱা নাই। BTR হৈ গ'ল, BTR চুক্তি হোৱা নাই বুলি ক'ল। আমিতো নটিফাই কৰি দিলোঁ, চৰকাৰী অৰ্ডাৰ ওলাই। নাই সভা হ'ল, এই সভাখনো কিন্তু নহয়, চৰকাৰখনৰ নাম BTC, এৰিয়াটোৰ নাম BTR। আপোনালোকে চুক্তিটো পঢ়ি গ'লে কোকৰাঝাৰত যি চৰকাৰখনৰ নাম BTCয়ে থাকিব, কিন্তু BTAD বুলি যিটো আছিলে সেইটোৰ জেগাত BTR হ'ব। গতিকে সদায় আপুনি এই এৰিয়াটোৰ নাম BTR ক'ব, চৰকাৰখনক BTC ক'ব, সেইটোৱে চুক্তিত আছে। কাৰ মিত্ৰতা? হৈয়ে গ'ল নহয়, UPPL আৰু BJPৰ মিত্ৰতা অলৰেডি হৈ গ'ল,
খালি আমি এনাউন্স কৰা নাই, আমি ইলেকশ্যনৰ ঘোষণা কৰাৰ লগে লগে এনাউন্স কৰি দিম। কেইখনমান আসনত ছাৰ খেলিব BTCত আপোনালোকে গম পাব, অলৰেডি গৃহমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণৰ সময়তে এইবিলাক গোটেই চূড়ান্ত হৈ গৈছে। ছাৰ আৰু এটা কথা সুধোঁ ছাৰ, যিসকল শিক্ষক আছিলে শিক্ষক চাকৰি গ'ল, তেওঁলোকৰ ঘৰত সেই দৰমহাও পালে, তাৰপিছত চাকৰিটো গ'ল বিভিন্ন কাৰণত। কোন জাগাৰ ছাৰ মঙলদৈ আছে, দৰঙত আছে। চাওক, যিবিলাক নিয়মীয়া কৰিব লাগে আমি নিয়মীয়া কৰি আছোঁ, আৰু যোৱা 10-15 দিনত প্ৰায় 30,000 নতুন শিক্ষকৰ নিযুক্তি হ'ব পৰা প্ৰাদেশিকৰণ হ'ব। কিন্তু প্ৰত্যেকজনৰতো কেছ বেলেগ বেলেগ, গতিকে গম নোপোৱাকৈ মই উত্তৰ দিব নোৱাৰোঁ।